প্ৰিয় দৰ্শক, আমাৰ জীৱনত অনুভৱ কৰা সকলো কথাই পূৰ্ব নিৰ্ধাৰিত নেকি, বা আমাৰ কৰ্মই আমাৰ ভাগ্য সলনি কৰিব পাৰে নেকি? এই প্ৰশ্নটোৱে যুগ যুগ ধৰি সকলোৰে মনত উদয় হৈ আহিছে। গৰুড পুৰাণৰ দৰে ধৰ্মীয় গ্ৰন্থই এই ৰহস্য উন্মোচন কৰিবলৈ চেষ্টা কৰিছে। মানুহৰ ভাগ্য তেওঁৰ জন্মৰ আগতে লিখা হয় নে জন্মৰ পিছত? নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল নজনা কথালৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, তাৰ আগতে আপোনালোকক কওঁ যে এই ভিডিঅ'টো আধা মনে চোৱাৰ ভুল নকৰিব, কাৰণ এয়া গৰুড পুৰাণৰ এক তথ্য সমৃদ্ধ উপস্থাপন যি আপোনাৰ জীৱনৰ লগত জড়িত। গৰুড পুৰাণৰ এই ৰহস্যময় জ্ঞান জনাৰ পিছত আপোনাৰ জীৱনৰ লগত জড়িত সকলো লোভ, ক্ৰোধ, মোহ, দুখৰ অন্ত পৰিব। বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণই কৈছে, কোনো ব্যক্তিয়ে কেতিয়াও গৰুড পুৰাণৰ কথাবোৰ আধা মনে শুনিব নালাগে, কাৰণ আধা হৃদয়ৰ জ্ঞান সদায় বিষৰ দৰে। এটা অনুৰোধ যে আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বন্ধুসকল কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি ভগৱানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ পৰা সকলো দুখৰ অন্ত পৰিব। আহা বন্ধুসকল, জানি থওঁ যে গৰুড পুৰাণত শ্ৰীকৃষ্ণই কৈছে যে প্ৰতিজন মানুহৰ জীৱনত যি হয় সেয়া আগতীয়াকৈ নিৰ্ধাৰিত, কোনেও এৰাই চলিব নোৱাৰে। বন্ধুসকল, গৰুড পুৰাণত জন্ম মৃত্যুৰ পৰা আৰম্ভ কৰি বৰ্তমান জীৱন কেনেকৈ জীয়াই থাকিব লাগে সেই সকলোবোৰ কথা শিকাইছে। আহক বন্ধুসকল, আজি আমি এটা কাহিনীৰ জৰিয়তে গম পাম। আমাৰ ভাগ্য জন্মৰ আগতেই লিখা হওক বা জন্মৰ পিছত, যিটো গৰুড পুৰাণত কোৱা হৈছে, যিটো শ্ৰীকৃষ্ণই নিজেই নাৰদক কৈছিল। আজি আমি কাহিনীৰ জৰিয়তে তেওঁলোকৰ বিষয়ে জানিব পাৰিম। কাহিনীটো শেষলৈ সম্পূৰ্ণ মনোযোগেৰে শুনক। শ্ৰীকৃষ্ণই ক'লে, হে নাৰদ, যিয়ে এই কাহিনীটো আধা মনে শুনি ভুল কৰে তেওঁ এটা ডাঙৰ বিপদৰ সন্মুখীন হয়, কাৰণ আধা হৃদয়ৰ জ্ঞান সদায় বিষৰ দৰে। শ্ৰীকৃষ্ণই ক'লে, হে নাৰদ, এই কলিৰ জগতত যি ব্যক্তিয়ে এই কাহিনীটো শেষলৈকে সম্পূৰ্ণ মনোযোগেৰে শুনিব আৰু বুজিব, তেওঁ এই সংসাৰত সকলো পাপ, কৰ্ম, ক্ৰোধ, মোহৰ পৰা মুক্তি পাব। তেতিয়া নাৰদে ক'লে, হে প্ৰভু, মই এই কাহিনীটো শেষলৈ সম্পূৰ্ণ মনোযোগেৰে শুনিম। তেতিয়া শ্ৰীকৃষ্ণই সেই কাহিনী নাৰদক কয়। শ্ৰীকৃষ্ণই ক'লে, হে নাৰদ, প্ৰাচীন কালত মগধপুৰী নামেৰে এখন বিশাল আৰু সমৃদ্ধশালী ৰাজ্য আছিল। এই ৰাজ্যৰ শাসক আছিল ৰজা বীৰধৰ। তেওঁ সদায় নিজৰ ৰাজ্যৰ মানুহৰ মংগলৰ বাবে কাম কৰিছিল আৰু ধৰ্ম পালন কৰিছিল। তেওঁ ঈশ্বৰৰ পৰা সন্তানৰ আশীৰ্বাদ বিচাৰিছিল, যাতে তেওঁ নিজৰ ৰাজ্যৰ দায়িত্ব কোনো যোগ্য উত্তৰাধিকাৰীৰ হাতত অৰ্পণ কৰিব পাৰে। তাৰ পাছত দেৱৰ্ষি নাৰদৰ পৰামৰ্শ মতে ৰজা বীৰধৰ আৰু তেওঁৰ পত্নী দুয়োজনে বহু বছৰ ধৰি তপস্যা কৰিলে। এই কথাত ভগৱান শিৱ সন্তুষ্ট হৈ তেওঁলোকক সন্তান জন্ম দিয়াৰ আশীৰ্বাদ দিলে। তাৰ পাছত এদিন ভগৱান শিৱৰ আশীৰ্বাদত ৰাণী গৰ্ভৱতী হল। ৰজা ৰাণী বৰ সুখী হৈ পৰিল, কাৰণ তেওঁলোকে বিচাৰিছিল যে তেওঁলোকৰ পুত্ৰই এজন মহান সাহস হৈ ৰাজ্যখনক সুখ আৰু সমৃদ্ধিৰ দিশত আগবঢ়াই নিব। কিন্তু ৰাণীয়ে যেতিয়া এটি পুত্ৰ সন্তান জন্ম দিছিল, তেতিয়া শিশুটি প্ৰতিবন্ধী আৰু শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল। তেওঁৰ শৰীৰৰ হাড় ভাঙি যোৱাৰ বাবে শাৰীৰিকভাৱে তেওঁ সক্ষম হোৱা নাছিল। ৰজা বীৰধৰ হৃদয় বিদাৰক হৈ পৰিল। তেতিয়া ৰজা বীৰধৰে কৃষ্ণক লগ কৰাৰ সিদ্ধান্ত লৈ তাত উপস্থিত হৈ তেওঁৰ দুখৰ ভাগ ললে। ৰজাই ভগৱান শ্ৰীকৃষ্ণক সুধিলে, মই ইমান তপস্যা আৰু যজ্ঞ কৰিলো, তথাপিও মোৰ পুত্ৰ জন্মতে কিয় প্ৰতিবন্ধী হৈ পৰিল? ভগৱান শিৱৰ পৰা আশীৰ্বাদ লৈছিলো, কিন্তু কিয় এনে হল? ইতিমধ্যে মোৰ ভাগ্যত লিখা আছিল নেকি? তেতিয়া কৃষ্ণই হাঁহি এটা মাৰি ক'লে, হে ৰজা বীৰধৰ,
আপুনি ঠিকেই কৈছে যে আপোনাৰ পুত্ৰ জন্মতে প্ৰতিবন্ধী হৈ পৰিল। আপোনাৰ ল'ৰাটো কিয় এনেকৈ জন্ম হ'ল জানেনে? এয়া আপোনাৰ পূৰ্বৰ জন্মৰ কৰ্মৰ ফল। এয়া তোমাৰ পূৰ্ব জন্মৰ কৰ্মৰ ফল, যি তোমাৰ ভাগ্যত লিখা হৈছিল। আৰু আপোনাৰ পুত্ৰৰ কৰ্মৰ ফল, যিটো তেওঁৰ পূৰ্বৰ জন্মৰ সৈতে জড়িত। ৰজা বীৰধৰে আচৰিত হৈ সুধিলে, হে প্ৰভু, সঁচাকৈয়ে ভাগ্য আগতীয়াকৈ লিখা হৈছে নেকি? ভগৱান কৃষ্ণই কৈছিল, জন্ম মৃত্যু আৰু জীৱনৰ উভন পতন ইতিমধ্যে নিৰ্ধাৰিত, কিন্তু আমি কৰা কৰ্মই আমাৰ ভাগ্য সলনি কৰিব পাৰে। যিদিনা তোমাৰ ল'ৰাৰ জন্ম হৈছিল, সেইদিনা আপুনি এটা বিশেষ সন্তানৰ আশীৰ্বাদ লাভ কৰিছিল। কিন্তু সেই শিশুটিয়ে প্ৰত্যাহ্বান পোৱাটো প্ৰয়োজনীয় আছিল, যাতে তেওঁ নিজৰ জীৱনত ধৈৰ্য আৰু সাহস গঢ়ি তুলিব পাৰে। কিন্তু তেওঁৰ ভৱিষ্যত কেৱল সেই সময়ৰ কৰ্মৰ দ্বাৰা নিৰ্ধাৰিত নহয়, বৰঞ্চ ই আপোনাৰ পূৰ্বৰ জন্মৰ কৰ্মৰ ফল। ভগৱান শ্ৰীকৃষ্ণই ৰজা বীৰধাৰকক ক'লে, হে ৰজা, ভাগ্য আৰু কৰ্মৰ মাজত অতি গভীৰ সম্পৰ্ক আছে। আমাৰ কৰ্মই আমাৰ ভাগ্যৰ সৃষ্টি কৰে। সেইবাবে আমি জীৱনত সদায় ধৰ্ম আৰু সত্যৰ পথত নিজৰ কৰ্মক ৰাখিব লাগে। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে ৰজা, তোমাৰ জীৱনত যি হয় সেয়া তোমাৰ পূৰ্বৰ জন্মৰ কৰ্মৰ ফল। যদি আপোনাৰ পুত্ৰ জন্মতে প্ৰতিবন্ধী হৈ পৰে, তেন্তে সেয়া তেওঁৰ পূৰ্বৰ জীৱনৰ আত্মাৰ কৰ্মৰ বাবে। যেতিয়া আপুনি এজন গুণী আত্মা হিচাপে জন্ম ল'ব, তেতিয়া নিশ্চিতভাৱে আপোনাৰ জীৱনত অসুবিধা আৰু সংগ্ৰামৰ সৃষ্টি হ'ব। কাৰণ এই সংসাৰত প্ৰত্যেক আত্মাই কিছু কষ্ট ভোগ কৰিব লগা হয়, যাতে তেওঁ নিজৰ অতীতৰ কৰ্মবোৰ শেষ কৰিব পাৰে। কিন্তু মনত ৰাখিব, তোমাৰ ল'ৰাৰ জীৱনৰ অসুবিধাবোৰেই তাৰ পৰীক্ষা। ধৈৰ্য আৰু সাহসেৰে এই অসুবিধাৰ সন্মুখীন হ'লে তেওঁ নিজৰ ভাগ্য সলনি কৰিব পাৰে। জীৱনত আপুনি কল্পনা কৰা কামটো এদিন সিও কৰিব। তেতিয়া ৰজা বীৰধৰক কৃষ্ণই উত্তৰ দিলে, একেবাৰে দুয়োজনেই নিজৰ ভাগ্য সলনি কৰিব পাৰে। জন্মৰ সময়ত আপোনাৰ পুত্ৰৰ যি অক্ষমতা আছিল, সেয়া তেওঁৰ কৰ্মৰ ফল আছিল। কিন্তু তেওঁৰ ভৱিষ্যত নিৰ্ভৰ কৰে আপোনাৰ ভাল কৰ্মৰ ওপৰত। যদি আপুনি তেওঁক সাহস, ধৈৰ্য আৰু আত্মবিশ্বাসেৰে ভৰাই দিয়ে, তেন্তে তেওঁ নিজৰ ভাগ্য সলনি কৰিব পাৰে। তোমাৰ ভাল কামৰ ফলস্বৰূপে তেওঁ এদিন মহান হৈ ৰাজ্যৰ দায়িত্ব ল'ব পাৰিব। ভগৱান কৃষ্ণই আৰু ক'লে, হে ৰজা, সৌভাগ্য কৰ্মৰ ওপৰত ভিত্তি কৰি ঘূৰি থকা চকাৰ দৰে ভাল কাম কৰিলে নিজৰ ভাগ্য সুখী কৰিব পাৰি। তাৰ পিছত আৰু ৰজা বীৰধৰে কৃষ্ণক সুধিলে, অতীতৰ কৰ্মৰ লগত ভাগ্য নিশ্চিতভাৱে জড়িত নেকি? ভগৱান শ্ৰীকৃষ্ণই ক'লে, হয়, কিন্তু ইয়াক সলনি কৰাৰ শক্তি আপোনাৰ হাতত। যদি আপুনি ভাল কাম কৰে, তেন্তে সেইবোৰেও আপোনাৰ ভাগ্যৰ উন্নতি সাধন কৰিব পাৰে। ভক্তি আৰু সেৱাৰ দ্বাৰা ভাগ্য সলনি কৰিব পাৰি। ভক্তিৰে ভগৱানক সন্তুষ্ট কৰি আমি আমাৰ ভাগ্য সলনি কৰিব পাৰোঁ। যদি আপুনি আপোনাৰ পুত্ৰক সাহস আৰু আত্মবিশ্বাসেৰে জীৱনৰ সংগ্ৰামৰ সন্মুখীন হ'বলৈ শিকায়, তেন্তে তেওঁ নিজৰ ভাগ্য সলনি কৰিব পাৰে। ৰজা বীৰধৰে ভগৱান শ্ৰীকৃষ্ণৰ বাক্য সম্পূৰ্ণৰূপে আত্মসাৎ কৰি পুত্ৰক শিক্ষা দিয়াৰ সংকল্প লয়। তেওঁ পুত্ৰক অসুবিধাৰ মাজতো সাহস আৰু বিশ্বাসেৰে জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। সময়ৰ লগে লগে সেই অক্ষম পুত্ৰই নিজৰ অসুবিধাৰ সৈতে আত্মবিশ্বাসেৰে যুঁজি সমাজত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিলে। তেওঁৰ যুদ্ধ ক্ষমতা আৰু সাহসে ৰাজ্যত তেওঁৰ সন্মান বৃদ্ধি কৰিছিল। কৃষ্ণই ক'লে, হে দেৱৰ্ষি নাৰদ, আপুনি বুজিব লাগে যে ভাগ্য হৈছে এক অবিৰত প্ৰক্ৰিয়া, যিটো কৰ্মৰ ভিত্তিত পৰিৱৰ্তিত হৈ থাকে। যিসকলে জীৱনত নিজৰ কৰ্ম উন্নত কৰি ঈশ্বৰৰ আশ্ৰয় লয়,
তেওঁলোকৰ ভাগ্য সলনি হয়। ই কেৱল কৰ্মই নহয়, ই সংগ্ৰাম আৰু জীৱনৰ কৰ্মৰ ফল। বন্ধুসকল, তেতিয়া শ্ৰীকৃষ্ণই দেৱঋষি নাৰদক ক'লে, এই কাহিনীয়ে আমাক শিকাইছে যে জীৱনত যি ঘটে সেয়া আমাৰ পূৰ্বৰ কৰ্মৰ ফল। ভাগ্য আৰু কৰ্মৰ কোনো নিৰ্দিষ্ট আৰ্হি নাই। আমাৰ কৰ্মই আমাৰ ভাগ্য সলনি কৰিব পাৰে। গৰুড় পুৰাণে আমাক শিক্ষা দিয়ে, যদি আমি ভাল কাম কৰি সত্যৰ পথ অনুসৰণ কৰোঁ আৰু ঈশ্বৰৰ ধ্যান কৰোঁ, তেতিয়া আমি আমাৰ জীৱনৰ দিশ সলনি কৰিব পাৰোঁ। তেতিয়া কৃষ্ণই দেৱঋষি নাৰদক ক'লে, হে নাৰদ, এই সংসাৰ কৰ্মৰ দাপোন। মানুহে মনত ৰখা উচিত যে পিতৃ মাতৃৰ সেৱা কৰা, আনক সহায় কৰা আৰু ঈশ্বৰৰ ধ্যান কৰাটোৱেই আটাইতকৈ ডাঙৰ ধৰ্ম। যি মানুহে পূৰ্বৰ জন্মত কাৰোবাৰ লগত পাপ কৰিছে, আটাইতকৈ ডাঙৰ ধৰ্ম দিছে, তেওঁ কেৱল নৰকত ভয়ংকৰ অত্যাচাৰ হোৱাই নহয়, জন্মৰ পিছত জন্মৰ বাবেও ভোগ কৰে। কিন্তু যিয়ে নিজৰ কৰ্ম উন্নত কৰে, তেওঁ এই চক্ৰৰ পৰা মুক্ত হ'ব পাৰে। কাৰণ এই পৃথিৱীখন এক সুযোগ, কৰ্ম, ধৰ্ম, সেৱা, সত্য মানুহৰ জীৱন। ইয়াৰ পিছতেহে তেওঁৰ ভাল কাম তেওঁৰ লগত যায়। বন্ধুসকল, এই কাহিনীয়ে আমাক শিকাইছে যে আমাৰ ভাগ্য আমাৰ অতীতৰ কৰ্মৰ ফল। প্ৰতিটো পাপৰ শাস্তি, প্ৰতিটো গুণৰ ফল নিশ্চিত। হে মানুহ, তুমি নিজৰ কৰ্মত মনোযোগ দিয়া উচিত। স্বাৰ্থ, পাপ আৰু অহংকাৰ ত্যাগ কৰক। ধৰ্ম, সত্য আৰু সেৱা গ্ৰহণ কৰক, কাৰণ এইটোৱে হৈছে জীৱনৰ আটাইতকৈ সত্য পথ। এইদৰে ভগৱান শ্ৰীকৃষ্ণই গৰুড় পুৰাণৰ ৰহস্য দেৱঋষি নাৰদক জনালে। বন্ধুসকল, ভাগ্য নিশ্চয় জন্মৰ আগতে লিখা হয়, কিন্তু আমাৰ জীৱনৰ সংগ্ৰাম, সত্য কৰ্ম, ধৰ্ম আৰু ভগৱানৰ প্ৰতি ভক্তিৰ দ্বাৰা আমি আমাৰ ভাগ্য সলনি কৰিব পাৰোঁ। গৰুড় পুৰাণত ভাগ্য আৰু কৰ্মৰ বিৱৰণী উল্লেখ আছে, কিন্তু বন্ধু, মানুহে নিজৰ কৰ্ম, সংগ্ৰাম আৰু ঈশ্বৰৰ প্ৰতি ভক্তিৰে নিজৰ জীৱন সলনি কৰিব পাৰি। বন্ধুসকল, গৰুড় পুৰাণে আমাক শিকাইছে যে জীৱনত যি কাম কৰে তাৰ ফল একে ৰূপতে তেওঁৰ পৰৱৰ্তী জন্মত ছপাই লয়। বন্ধুসকল, জীৱনটো এটা বিৰল সুযোগ, যিটো সঠিক দিশত লৈ আমি আত্মাক পৰিত্ৰাণৰ দিশত লৈ যাব পাৰোঁ। ধন্যবাদ বন্ধুসকল। গৰুড় পুৰাণত কোৱা সকলো কথা মনত ৰাখি সত্যৰ পথত বাৰক। ইয়াৰ দ্বাৰা আপোনাৰ ভৱিষ্যত জীৱনটো অতি সুখী হ'ব আৰু ভাগ্য আৰু কৰ্ম একেটা মুদ্ৰাৰ দুফাল। আমি সুযোগ পাওঁ, কিন্তু সঠিক দিশত লৈ যোৱাটো আমাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। বন্ধুসকল, নিজৰ কৰ্মৰ সঠিক দিশ দিয়ক, কাৰণ ভাগ্যই সুযোগ দিয়ে, কিন্তু সফলতা নিৰ্ভৰ কৰে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখক আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক। এনেধৰণৰ প্ৰেৰণাদায়ক কাহিনীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।